অনুৰাধা শৰ্মা পূজাৰীৰ ইয়াত এখন অৰণ্য আছিল। পৃথিৱী বিচাৰি ভৰিখন ভগাৰ পাছত এই কথাটো মোৰ পৃথিৱী হৈ পৰিছে। পৃথিৱী মানে কি? কেতিয়াবা চকুমুদি ভাবিলেও পৃথিৱীৰ অৱয়ব কল্পনা কৰিব নোৱাৰি। কল্পনাৰহিত বস্তুটোৱেই পৃথিৱী। মই মাত্ৰ ২-৩খন সাগৰ আৰু ২খনমান মহাসাগৰ দেখিছোঁ। সাগৰৰ পাৰপাৰহীন আকাশৰ সৈতে মিলি যোৱা দিগন্ত ৰেখা চাই সাগৰকেই মহাসাগৰ যেন লাগে। পাৰ্থক্য আজিলৈকে বুজি পোৱা নাই। ছান ফ্ৰান্সিস্কোত প্ৰশান্ত মহাসাগৰৰ পাৰৰ বালিৰ চিকিমিকি বালিচন্দাবোৰ গছকোতে হঠাতে মোৰ মনত পৰিছিল অশোকাষ্টমী তিথিত মা দেউতাই যোৰহাটৰ নিমাতী ঘাটলৈ সৰুতে লৈ যোৱাৰ কথা। তাতো মই এইদৰে ব্ৰহ্মপুত্ৰৰ চত এটা ৰ'দৰ তাপত কুহুমীয়া বালিবোৰত খোজ দি বালিচন্দা চুবলৈ যত্ন কৰিছিলোঁ। মোৰ সৈতে যোৱা বন্ধু বান্ধৱীয়ে প্ৰশান্ত মহাসাগৰৰ নীলিম শোভাত মত্ত হৈ ৱাহ, আহ, ৱাও ইত্যাদি স্বতঃস্ফূৰ্ত শব্দধ্বনিৰে আনন্দ প্ৰকাশ কৰিছিল। লুক দিছ গল্ডেন চেণ্ট, মাই গড, চিন্থিয়াই চিঞৰি কৈছিল। হয়, সোণালী বালি, আমাৰ সোৱণশিৰিৰ বালিৰ দৰে। মোৰ খুব ক'বলৈ মন গৈছিল, চিন্থিয়া, তোমাক যদি লখিমপুৰেৰে লৈ যাওঁ গোগামুখলৈ, তাৰ পৰা লৈ যাওঁ গেৰুকামুখলৈ, ঠিক এনেকৈ বালি সোৱণশিৰিৰ পাৰত দেখিবা। এসময়ত এই নদীৰ বালিত সোণ পোৱা গৈছিল। এতিয়াও আছে সেই সোণপানী চৰোৱা বালি। ৰ'দ পৰিলেই বিস্তৰিত হৈ বালিৰ সোণালী আভা। চিন্থিয়াই শামুকৰ বগা স্বচ্ছ খোলা এটা চকুৰ সন্মুখত দাঙি ধৰিছিল। দেখিছানে এনেকুৱা স্বচ্ছ শামুক? ভগৱানৰ কি সৃষ্টি! সঁচাকৈ ইমান অপৰূপ নীল সোণালী স্বচ্ছ শামুকৰ খোলা মই কেতিয়াও দেখা নাছিলোঁ। হেভ ইউ চিন বিফৰ? চিন্থিয়াই মোক সুধিছিল আকৌ। ন' নেভাৰ চিন। কেতিয়াও দেখা নাছিলোঁ চিন্থিয়া। মই বিস্ময়েৰে ক'লোঁ। হয়, পৃথিৱীখন কিমান বিচিত্ৰ প্ৰাণী কীট পতংগৰ বাসস্থান। সমুদ্ৰৰ অন্তৰ্ভাগো দেখোন অনন্ত ৰহস্যৰ পৃথিৱী। এনেকুৱা কিমান কোটি কোটি শামুকৰ বাসস্থান এই সাগৰ মহাসাগৰবোৰ। বালিত বাগৰি অৰ্ধনগ্ন অৱস্থাৰে আকাশ আৰু সাগৰৰ নিৰিবিলি উত্তাপ উপভোগ কৰি থকা নৰ নাৰীহাল বোধহয় বিৰক্তি হৈছিল আমাৰ আনন্দ উল্লাসৰ কথা বাৰ্তাবোৰত। পুৰুষজনে বালিত পৰি লোৱা টাৱেলখনৰ ওপৰতে বহি ছানগ্লাছযোৰ খুলি আমাৰ ফালে বিৰক্তিৰে চাইছিল। মই আৰু চিন্থিয়াই কথাটো বুজিব পাৰি চৰি বুলি সাৱধানে মিঠা হাঁহিৰে কৈছিলোঁ। পুৰুষজনে কোনো উত্তৰ নিদি আকৌ শুই পৰিছিল। চিগাল উৰি আছিল আকাশত। ময়ো চাইছিলোঁ আকাশলৈ। আমাৰ চিলনিবোৰতকৈ অলপ পৃথক। কিছুমান চৰাই কিয় ইমান ওপৰলৈ উৰিবলৈ লাগে? জনাথন লিভিং ষ্টনৰ দৰে সূৰ্য চুব পৰাকৈ উৰাৰ হাবিয়াস কিয় জাগে? আনতকৈ ভিন্ন হোৱা আকাংক্ষাই যদি সফলতা আনে, এই সফলতাই কিয় দেউকাপৰি যন্ত্ৰণা দিয়ে? চিগালকেইটাৰ পৰা দৃষ্টি ঘূৰাই আনি বালিত পৰি থকা নৰ নাৰীহাললৈ উভতি চাইছিলোঁ। দুয়োজনে একেদৰে আকাশলৈ চাই আছিল তেতিয়াও। শ'ল মাছৰ ছাল চেলালে যিদৰে ৰঙচুৱা মঙহবোৰেৰে তেজ বিৰিঙি উঠে, ৰ'দৰ তাপত এই নৰনাৰীহালৰ শৰীৰ দুটাতো ৰঙচুৱা চেকুৰা বান্ধি উঠিছে। তথাপি তেওঁলোকে চানপাত ল'বলৈ এৰা নাছিল। আমি গ্ৰীষ্মপ্ৰধান দেশৰ মানুহে সূৰ্যস্নানৰ আমেজ কোনোদিনেই পোৱা নাই। গ্ৰীষ্মকালত সূৰ্য হৈ পৰে আমাৰ বাবে সবল প্ৰতিদ্বন্দ্বী। ছাতি লৈ ছানগ্লাছ পিন্ধি সূৰ্যৰ পৰা আত্মৰক্ষা কৰি তত নেপাওঁ। খেতিয়কে জাপিৰে গা মূৰ ঢাকি বেলিৰ শক্তি বহাৰ আগতেই পথাৰৰ পৰা উভতি আহে। শীতত এই মানুহবোৰৰ চিন্তা ভাৱনাৰ সৈতে সেয়ে আমাৰ অমিল। এটাই মাত্ৰ সূৰ্য আকাশত, অথচ আমাৰ হেঁপা আৰু আকাংক্ষাবোৰ কিমান পৃথক। সূৰুযৰ ৰেঙনি এস্কিমৰ বাবে একান্ত হেঁপা, অথচ মৰুভূমিৰ বেডুইনৰ বাবে সন্ত্ৰাস। তথাপি মেৰু এৰি গুচি অহা নাই এস্কিমই, আৰু মৰুভূমি এৰা নাই বেডুইনে। সূৰ্য নোপোৱা মানুহ আৰু সূৰ্যক বেছিকৈ পোৱা মানুহ, কোনেও সূৰুযক লৈ আপত্তি কৰা নাই বাবেই চলি আছে জীৱন আৰু পৃথিৱীখন। মহাসাগৰবোৰ আছে বুলি পুখুৰীয়েতো কোনোদিনে চকুপানী টুকি থকা নাই মই কিয় সৰু বুলি। পুখুৰী দেখিলেই মন চঞ্চল হৈ উঠে। পুখুৰীৰো নিশ্চয় তেতিয়া আনন্দ হয়। যেতিয়া দুপৰীয়া কোনোবা মাহ হালধি গোন্ধোৱা ন-বোৱাৰীৰ হাতৰ কাঁহৰ কাঁহীখন হাতৰ মিহি খাৰুত লাগি জুনুককৈ বাজি উঠা শব্দ পুখুৰীৰ পানীৰ ঢৌত মিলি যায়, পুখুৰীৰ পাৰৰ কলমত পৰা ৰঙা জিয়াটো হঠাতে উৰি যায়, পানীৰ ওপৰত আলাসতে থকা পুনিবোৰ কোনোবাই হাত ভৰিৰে ঠেলি দিয়া পানীত নাচি বাগি উঠে, নিজকে বিচাৰি পোৱাৰ সময় পুখুৰী পাৰতে ৰৈ থাকে। কেতিয়াবা পুখুৰী পাৰত কোলাহল হয়। বৰশী পাতি পুখুৰীৰ পৰা মাছবোৰ পানীৰ পৰা বামলৈ তোলাৰ আনন্দত মুখৰ হয়। পুখুৰীৰ বেজাৰ লাগিলেও উপায় নাই, কাৰণ এই মানুহবোৰেতো দিনে ৰাতিয়ে খান্দি পুখুৰী সৃষ্টি কৰিছিল। গৰাকীক প্ৰতিদানৰো প্ৰয়োজন। পৰ্বতৰ প্ৰতি নদী যিদৰে কৃতজ্ঞ, শিম্বাবোৰ নগলা হ'লে নদীবোৰো নিজৰ নাম পৰিচিতি একোৱেই নেপালেহেঁতেন।
জোনাকী পৰুৱাবোৰ যিদৰে কৃতজ্ঞ ৰাতিৰ প্ৰতি, ৰাতিবোৰ কৃতজ্ঞ সূৰুজৰ প্ৰতি। এই সমগ্ৰ পৃথিৱীখন কেৱল এক ভাৱনা। মোৰ কোঠালিটো ভাৱনাৰে পৃথিৱী সাজিব পাৰোঁ। মোৰ এই কোঠালিটো সেয়ে এতিয়াৰ পৰা এখন পৃথিৱী।